আমাৰ বদমাছ ল'ৰা ছোৱালী মানে আমাৰ ষ্টুডেণ্ট এইবিলাকক সজাইছোঁ বাল্য বিবাহৰ কাৰণে দৰা সজাইছোঁ কন্যা সজাইছোঁ তাৰপাছত আৰু বহুত আছে চাই থাকিব এতিয়া আমি অলপ আমাৰ স্কুলৰ প্ৰিন্সিপাল ছাৰক মানে কিবা কিবি মানে অলপ সুধিম যে কি কৰিম কালি কিয় এইবিলাক কৰি আছোঁ এইবিলাক সুধিম তো ছাৰ মানে এই যে আমি এই কালি এইবিলাকক যে আজি ইমান সজাইছোঁ এটার উদ্দেশ্যটা কি আমার অহাকালি 26 জানুৱাৰী গণতন্ত্ৰ দিৱস এই কাৰণে আমি বাল্য বিবাহৰ কাৰণে ৰেডি কৰিছোঁ আৰু চাইল্ড লেবাৰ আছে আমি এইবিলাক পতাকা উত্তোলন কৰাৰ পিছত তাৰপিছত আমি ৰেলী স্কুলৰ তৰফৰ পৰা ৰেলী কৰিম এইটো আমাৰ স্কুলৰ লাচিত বৰফুকন একাডেমীৰ পৰা যিটো আমি ৰেলীটো ওলাম এইটো আমাৰ লাচিত বৰফুকন একাডেমী আমাৰ স্কুলৰ নাম আৰু আমাৰ স্কুলখন গেৰেলগা পাৰ্ট 1ত অৱস্থিত তো কালি আমি ওলাম কালি ভিডিঅ'টো আৰু আপোনালোকে ভাল ভাল ভিডিঅ' পাব আৰু আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকে সাজি বাজি কালি ভালকৈ আহিব আজি আমি ৰিহাৰ্চেলৰ কাৰণে ইয়াত উপস্থিত আহিছোঁ মানে হৈছোঁ তো ভিডিঅ'খিনি চাই থাকিব দাদা হ'ল আমাৰ এতিয়া মানে কাম চাম চলি আছে এই আমাৰ চালবিলাকে মানে কালিৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে কালি আমি 26 জানুৱাৰীৰ কাৰণে মানে প্ৰিপাৰেশ্যন কৰি আছোঁ ইয়াত আমাৰ ফ্লেগ হোষ্টিং হ'ব আৰু এইফালে আমি ডিজাইন কৰিম মানে ভালকৈ আমি পুৱাত আহিছোঁ আমাৰ ল'ৰা ছোৱালীবিলাক দেখিলে আপুনি মানে সিহঁতক আমি ৰিহাৰ্চেল কৰি পঠাই দিলোঁ এতিয়া আমি আকৌ মানে আমি কাম কৰি আছোঁ সিহঁতক দি মানে ৰিহাৰ্চেলটো কৰাই সিহঁতক আমি পঠাই দিলোঁ পঠাই দিয়াৰ পিছত আমি কাম কৰি আছোঁ এতিয়া কেইটা বাজে চাওঁ কেইটামান বাজিছে মানে আমি পুৱা 8টা মানত আহিছিলোঁ এতিয়া 3টা বাজি গ'ল এতিয়ালৈকে আমি একো খোৱাও নাই ঘৰৰ পৰা চাহ খাই আহিছিলোঁ সকলোৱে 3 ঠিকে আছে 3টাই ৰুটি এইবিলাক আমাৰ কালিৰ প্ৰগ্ৰামৰ কাৰণে আমি এতিয়াও ঘৰলৈ যোৱা নাই এতিয়া ৰাতি 8:30মান বাজি গ'ল আমি এতিয়া ঘৰলৈ যোৱা নাই আমি এতিয়াও কাম কৰি আছোঁ ছাৰ আপুনি কি কৰি আছে মই মানে গছত অলপ চূণবোৰ মাৰি আছোঁ অলপ যাতে দেখিবলৈ ভাল লাগে এইকাৰণে হয় মানে যেনে এনেকৈ ভাল লাগিব ন এইটো ছাৰ হয় আমি এতিয়ালৈকে ঘৰলৈ যোৱা নাই না ঘৰত যোৱা নাই মই ৰাতিপুৱা আহিছোঁ মানে আজি কালি আমাৰ যেনেকুৱা অলপ আনন্দৰ দিন আজি অলপ আপুনি কি কৰি আছে এইটো মই ৰং কৰি আছোঁ ৰং কৰি আছে বহুত ধুনীয়া এতিয়া আমি চাহ খাই আছোঁ আমাৰ ছাৰৰ এতিয়া সকলোৱে আছোঁ ইয়াত ভালকৈ মানে চাহ খাই আছোঁ এতিয়া কেইটা বাজে ছাৰ 10টা পাৰ হ'ল আৰু 10টা পাৰ হৈছে না আমি কেইটাত আহিছিলোঁ পুৱাত ৰাতিপুৱা 9টামান বজাত আহিছিলোঁ 8টা বাজিছে 8:30 বাজিছে আৰু আমি এতিয়া ঘৰলৈ যাম মানে আমাৰ কামটো শেষ অৱস্থা আৰু প্ৰিন্সিপাল ছাৰ তাতে চাহ খাই আছে আমি সকলোৱে চাহ খাই আছোঁ মানে ঠাণ্ডা লাগিছে ন একদম মানে ছাত্ৰ ভাল কাম কৰিছে ৰং কৰিছে আৰু এইবিলাক কাম কৰিলে ভাল এইটো সকলোৱে জানে কাম কৰিবই লাগিব নহয় এই যে আমি ৰং কৰিছোঁ একদম শেষ কাম চবৰ আগত সকলোকে মই ক'ব বিচাৰোঁ মানে উইচ কৰিব বিচাৰোঁ আ ভেৰি হেপী ৰিপাব্লিক ডে মানে আজি 2024 26 জানুৱাৰী আমি গণতন্ত্ৰ দিৱস হিচাপে বা গণৰাজ্য দিৱস হিচাপেও আমি পালন কৰোঁ ভিডিঅ'খিনি চাই থাকিব মানে দেখিব পাৰিছে চাৰিওপিনে কুঁৱলী আৰু কুঁৱলী মানে দেখাই নাযায় 6:20-30 মান হ'ল আৰু টাইমটো ভালকৈ দেখা নাই 6:30 নহয় মানে 6:30 হোৱা নাই এতিয়ালৈকে মানে প্ৰাউড এতিয়া আমি গৈ স্কুলত সকলোবিলাক একেলগে হৈ টাইম মতে আমি ফ্লাইটটো হোষ্টিং কৰিম তাৰপিছত আমাৰ ৰেলী ওলাব ভিডিঅ'খিনি চাই থাকিব ৰেলীখন বহুত ভাল লাগিব আপোনালোকৰ
आजा जिंदे शामी आने के तले आजा झरी वाले नीले आसमां के तले जय हो शब्द गामे दे हाले दे मैं तो भी आजा आजा जिंदे शामी आने के तले आजा जरी वाले नीले आसमाने के तले আমাৰ ৰেলীখন হৈ গ'ল না ছাৰ এতিয়া সামৰণি পৰিল এতিয়া এতিয়া হাত মুখ ধুই অলপ লঘু আহাৰৰ ব্যৱস্থা আছে ছাত্ৰ ছাত্ৰীবিলাকে খোৱা বোৱা হ'ব শীতল খাব অলপ, হা? তাৰপিছত কিবা কৰিম নেকি আৰু যদি ছাত্ৰ ছাত্ৰীবিলাকে কোনো ঠাইত যাব বিচাৰে যাব নহ'লে এনে লৈ যাম আৰু না ফুৰিব ফুৰিবলৈ যাম যে নহ'লে খেলা ধূলা দি শেষ কৰিম খেলাটো কালিওতো আছে খেলা ধূলা আমাৰ কালি আছে দুদিনৰ প্ৰগ্ৰাম আমাৰ আমাৰ মানে এতিয়া ৰেলীটো শেষ হৈ গ'ল আমি এতিয়া কিবা খাই বৈ ল'ৰা ছোৱালীবিলাকৰ কাৰণে কিবা কিবি বস্তু বনাইছোঁ আমি সেইবিলাক খুৱাই সেইবিলাকক তাৰপিছত কি কৰা যায় দেখা যাব আৰু যে আমাৰ